নমস্কাৰ প্ৰিয় ফেচবুক বন্ধু বান্ধৱীসকল আচলতে মই কোনো কবি নহওঁ কোনো গীতিকাৰ কিংবা সুৰকাৰ মই এজন সাধাৰণ মানুহ দুই এটা সৰু সুৰা কবিতা লিখিবলৈ চেষ্টা কৰোঁ কবিতা হয় নে নহয় নাজানো লকডাউনত বিধ্বস্ত হৈ পৰাৰ পিছত এই পথটো লৈছো জীয়াই থকাৰ কিবা আহিলে পাম বুলি কবিতা হৈছে নে হোৱা নাই মই নাজানো আহকচোন কবিতাৰ পৃথিৱীখনলৈ যাওঁ কেনে পায় আপোনালোকে জনাব ধন্যবাদ কবিতাৰ শিৰোনাম এনকাউণ্টাৰ পৰম শ্ৰদ্ধাভাজন দৰ্শক মণ্ডলী আজি আমি আপোনালোকক এখন চিত্ৰ দেখুৱাম ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নেপাহৰিব আৰু বেয়া পালে সমালোচনা কৰিব কিন্তু গঠনমূলক আহকচোন আমি উভতি যাওঁ সেই দিনবোৰলৈ য'ত মানুহে মানুহৰ গান গাইছিল মানুহ হ'ব শিকিছিল ইজনৰ দুখত সিজনে দুখ পাইছিল সেইবোৰ আছিল জ্যোতিৰ দিন ৰাভাৰ দিন হাজৰিকাৰ দিন আৰু আজি মানুহ নহয় একোজন স্বাৰ্থপৰ অহংকাৰী নিজক চিনি পোৱা আনৰ দুখত দুখ নোপোৱা স্বাৰ্থপৰ মানুহ তেওঁলোকে সাজিছিল এওঁলোকে ভাঙে তেওঁলোকে গঢ়িছিল এওঁলোকে বিকে ঠগ প্ৰবঞ্চনাৰে ভৰি পৰিছে এইখন সমাজ আগতে সমন্বয়ৰ কথা কোৱা হৈছিল আজিকালি বিভেদৰ কথা কোৱা হয় আগতে শংকৰ আজানৰ কথা কোৱা হৈছিল এতিয়া ৰামৰ কথা কৈ বিভেদৰ বীজ সিঁচা হৈছে আজি আৰু আপুনি মুকলি মনেৰে ওলাব নোৱাৰে হয় চোৰ দালাল নহয় প্ৰবঞ্চক নহলে চৰকাৰী পুলিচ ইহঁত আচলতে পুলিচ নহয় পুলিচৰ ভাও দিয়া একোজন ফেৰণি আহে পুলিচ শব্দটো সিহঁতে বুজি নাপায় সিহঁতে এটাই জানে সঁচাক মিছা কৰা মিছাক সঁচা কৰা আপোনাৰ জেপত তেওঁলোকে ভৰাই দি কব ইমানটা ড্ৰাগছ পেডলাৰ ধৰিলো আপোনাক দৌৰিবলৈ দি পিছপিনৰ পৰা ভৰিত গুলিয়াই কব এনকাউণ্টাৰ হ'ল বাহ ল'ব তেওঁলোকেও কব পুলিচ এনেকুৱা হ'ব লাগে ৰাইজেও কব আৰক্ষী জিন্দাবাদ